Hello viewers, welcome to my YouTube channel Snigdha's World. মই আজি আপোনালোকক দেখুৱাব লৈছো শাহী পনীৰ উইথ হোৱাইট গ্ৰেভি কেনেকৈ অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। শাহী পনীৰ বনাবলৈ প্ৰয়োজনীয় হোৱা উপকৰণসমূহ আপোনালোকক দেখুৱাই লৈছো। এয়া মোৰ সন্মুখত উপকৰণসমূহ সুন্দৰকৈ সজাই লোৱা হৈছে। আপোনালোকক মই এপত-এপতকৈ নামবোৰ কৈ গৈছো। এয়া পনীৰ, এয়া হৈছে ক্ৰীম, এয়া হৈছে দৈ, এয়া পিয়াজ, আদা নহৰু জলকীয়া, বাটাৰ, লং ইলাচি দালচিনি আৰু ইয়াৰ উপৰি আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ হৈছে কাজু বাদাম। এয়া কাজু বাদাম আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰে। পোনপ্ৰথমে গেছত কেৰাহীখন গৰম হ'বলৈ দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত অকণমান তেল ঢালি ল'লোঁ। গৰম তেলত লং, দালচিনি কেইফুটামান, নিজৰ সোৱাদ অনুযায়ী ইলাচি আৰু গোটা জিৰা দি দিলোঁ। এই বস্তু কেইবিধ সুন্দৰকৈ এতিয়া ভাজি ল'ব লাগিব। সুন্দৰকৈ মিশ্ৰণখিনি কৰাৰ পিছত মই তেলতে দুটা জলকীয়া দিছোঁ। আপোনালোকে যদি জ্বলা খাই ভাল পায় বেছিও দিব পাৰে। তাৰ পিছত মই পিয়াজ দি দিছোঁ। অকণমান ভজা হোৱাৰ পিছতে কাজু বাদামখিনি তেলতে দি দিব লাগিব। কাজু বাদামখিনিও পিয়াজখিনিৰ সৈতে সুন্দৰকৈ মিশ্ৰণ কৰি ল'ব লাগিব। তাৰ পিছত আদা নহৰুৰ পেষ্টখিনি দি দিব লাগিব। এই উপকৰণসমূহ সুন্দৰকৈ ভাজি লোৱাৰ পিছত অকণমান পানী দিব লাগিব। তাৰ পিছত নিজৰ সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ। এনেদৰে ৩-৪ মিনিট সময় পানীখিনি উতলিবলৈ দিব লাগে। পানীখিনি উতল অহাৰ পিছত খন্তেক সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি দিব লাগে। ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেষ্টখিনি বনাই ল'ব লাগে। এয়া আপোনালোকে দেখা পাইছে ইমান সুন্দৰকৈ গুৰি হৈ গৈছে। এতিয়া আমি দ্বিতীয় পৰ্যায়লৈ আগবাঢ়োঁ। কেৰাহীখন গৰম হোৱাৰ পিছত পুনৰ ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত বাটাৰ দি দিছোঁ। বাটাৰখিনি সম্পূৰ্ণ গলি যোৱাৰ পিছত মই পেষ্ট কৰি থোৱা গ্ৰেভিখিনি দি দিছোঁ। এনেদৰে ২-৩ মিনিট সময় লৰাই থাকিব লাগিব। গ্ৰেভিখিনি যেতিয়া উতলিবলৈ ধৰিব তেতিয়া দৈ অকণমান ধৰি লওক ২-৩ চামুচমান দি দিব লাগিব। গ্ৰেভিখিনিৰ লগত দৈখিনি যাতে সুন্দৰকৈ মিশ্ৰণ হয় সেয়েহে এনেদৰে লৰাই থাকিব লাগিব। ধৰি লওক ২-৩ মিনিট সময়। গ্ৰেভিখিনি যেতিয়া ডাঠ হ'বলৈ ধৰিব তেতিয়া অকণমান জালুকৰ গুড়ি ওপৰত দি দিব পাৰে। জালুকৰ গুড়িখিনি মিশ্ৰণ কৰাৰ পিছত মই এতিয়া ক্ৰীম অকণমান দিম। ক্ৰীম দিলে যিহেতু খাবলৈ সোৱাদ হয় গতিকে আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ক্ৰীম দিব পাৰে। মই ইয়াতে ৩ চামুচ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ৫ মিনিট সময় গ্ৰেভিখিনি উতলিবলৈ বাবে ৰাখি দিম। এয়া দেখা পাইছে আপোনালোকে ইমান সুন্দৰকৈ গ্ৰেভিখিনি উতল আহিছে। গ্ৰেভিখিনি উতল অহাৰ পিছত পনীৰ কেইপিচ দি দিছোঁ।
পনীৰ পিচ দিয়াৰ পিছত মই পুনৰ 5 মিনিট সময় উতলিবৰ বাবে ৰাখি দিছোঁ। একেবাৰে শেষত অকণমান গৰম মছলা দি দিব পাৰে। শাহী পনীৰ ইতিমধ্যে মোৰ বনোৱা শেষ হ'ল। খাবলৈ বহুতেই টেষ্টি হয় শাহী পনীৰ, গতিকে আপোনালোকেও এনেদৰে বনাই চাব। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।